Welcome back to my YouTube channel. তো বন্ধুসকল আজি ভিডিওটো হ'ব খুব ইম্পৰ্টেন্ট এটা ভিডিও। তাৰে মাজত আছে এটা বেড নিউজ আৰু এটা গুড নিউজ। তো বন্ধুসকল গুড নিউজ আৰু বেড নিউজ আপোনালোকক দুটাই মই আজি কম। তাৰ আগতে যদি আপুনি মোৰ এই চেনেলত নতুন হৈ থাকে তেতিয়া হলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। তো বন্ধুসকল প্ৰথমতে মই বেড নিউজটো কৈ আছো যে আয়ুষ্মান ভাৰত আইডিৰ যোনটো আইডি আছিল সেই আইডিটো টোটালি বেন কৰি দিয়া হৈছে আৰু আপুনি আয়ুষ্মান ভাৰত আইডিৰ জৰিয়তে আপুনি যিমান কেইটা আয়ুষ্মান ভাৰত কাৰ্ড এপ্লাই কৰিছে সেই কাৰ্ডবোৰ আপুনি এতিয়া কেনেকৈ ডাউনলোড কৰিব সেই কাৰ্ডবোৰ কেনেকৈ ডাউনলোড কৰিব কৰপৰা ডাউনলোড কৰিব হেতু মই আজি আপোনালোকক দেখুৱাই দিম। এইটো হল এটা গুড নিউজ। বন্ধুসকল আপোনালোকে কেনেকৈ আপোনাৰ এই কাৰ্ডটো আপুনি ডাউনলোড কৰিব হেতু মই আপোনালোকক দেখুৱাই আছো। আপুনি প্ৰথমতে আপোনাৰ যিকোনো এটা ক্ৰম ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই মোৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈ আছো। ওপেন কৰি লোৱাৰ পিছত ইয়াতে আপোনাৰ সাৰ্চ বাৰত গৈ ইয়াতে সাৰ্চ কৰিব। ইয়াতে সাৰ্চ কৰিব আপুনি BIS 2.0 ইয়াতে শো কৰিছে। ইয়াতে BIS 2.0 টাইপ কৰি আপুনি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ একেবাৰে ওপৰৰ লিংকটোতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ কিছু সময় ওয়েট কৰিব লাগিব। তাৰ পিছত আপোনাৰ এনেকুৱা এটা ইন্টাৰফেস খোল খাব। ইয়াতে আপোনাৰ ওপৰত একেবাৰে ওপৰত ৰাইট সাইডত 3 লাইন আছে ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক ডাউনলোড আয়ুষ্মান কাৰ্ড বুলি লিখা আছে ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে সিলেক্ট অপশন বুলি লিখা আছে ইয়াতে আধাৰ বুলি লিখা আছে ইয়াতে আপুনি টিক মাৰ্ক কৰি দিব। ইয়াতে টিক মাৰ্ক কৰি দিয়াৰ পিছত ইয়াতে স্কিমছ সিলেক্ট স্কিম বুলি লিখা আছে ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে PMJAY এটোত আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সিলেক্ট ষ্টেট ইয়াতে আপুনি ক্লিক কৰি দিব। আপোনাৰ যোনটো ষ্টেট হয় সেই ষ্টেটটো আপুনি সিলেক্ট কৰি ল'ব। তো বন্ধুসকল মোৰ আসাম হয় মই আসামটো সিলেক্ট কৰি লৈ আছো। আপোনালোকৰ যোনটো ষ্টেট হয় হেতু আপোনালোকে সিলেক্ট কৰি ল'ব। তাৰ পিছত ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো আপোনাৰ ইয়াতে বহাই দিব লাগিব। আধাৰ কাৰ্ড নাম্বাৰ ইয়াতে আধাৰ কাৰ্ড নাম্বাৰটো আপুনি বহাই দি আধাৰ কাৰ্ড নাম্বাৰটো বহাই দিয়াৰ পিছত ইয়াতে আপোনাৰ গেট OTP বুলি লিখা আছে ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে এটা ডিক্লাৰেচন আছিল হেতু ক্লিক কৰি আপুনি গেট OTP ত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP যাব। তাৰ পৰা সেই OTP কোডটো আপুনি বহাই ইয়াত ভেৰিফাই বুলি লিখা আছে আপুনি ভেৰিফাইত ক্লিক কৰি দিব। ভেৰিফাইত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক মোৰ ইয়াতে লিখা আহিছে 20 PMJAY.gov.in says no record found for this other number। তো বন্ধুসকল মই এতিয়ালৈকে আয়ুষ্মান কাৰ্ড বনোৱা নাই সেই কাৰণে মোৰ আয়ুষ্মান কাৰ্ডটো ডাউনলোড হোৱা নাই। তো বন্ধুসকল যদি আপুনি আপোনাৰ আধাৰ কাৰ্ড ৰেশন কাৰ্ড দি আপুনি আয়ুষ্মান কাৰ্ডৰ কাৰণে এপ্লাই কৰিছিল তেতিয়া হলে আপোনাৰ আয়ুষ্মান কাৰ্ডটো ডাউনলোড হৈ যাব। তো বন্ধুসকল আপোনালোকৰ যদি এই ভিডিওটো ভাল লাগে তেতিয়া হলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। আৰু আয়ুষ্মান ভাৰত কাৰ্ড সম্পৰ্কে কোনো কোৱেশ্চন থাকিলে মোৰ কমেন্ট বক্সত গৈ আপুনি কমেন্ট কৰিব পাৰে। ধন্যবাদ।